বৰপেটাৰ দৌল উৎসৱত আগতে অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এইবাৰ দৌল উৎসৱত আহি নিজকে অত্যন্ত পবিত্ৰ অনুভৱ কৰিছোঁ। অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে বৰপেটাৰ দৌল উৎসৱ জাতীয় জীৱনৰ এটা পৰম ঐতিহ্য। যোনে জীৱনত বৰপেটাৰ দৌল উৎসৱ দেখা নাপায় সি নিশ্চয় কিবা এটা যেন জীৱনত অপূৰণীয় কাম এটা এৰি থৈ যোৱা যেন অনুভৱ হ'ব। মোৰ আজি এই বৰপেটাৰ নান্দনিক দৃশ্য চাই মই এটাই অনুৰোধ কৰিম যাতে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনত এবাৰ হ'লেও আহি বৰপেটাৰ দৌল উৎসৱ চায়। ইয়াতে লাহে লাহে মই আজি আহি যিখিনি মোৰ অভিজ্ঞতা হ'ল তাৰ ওপৰত ভিত্তি কৰি আগলৈ কি কৰিব পাৰোঁ মই বৰপেটাৰ সত্ৰ পৰিচালনা সমিতি বৰপেটাৰ ৰাইজৰ লগত নিশ্চয় কথা পাতিম। খুব মই এইটোৱে ক'লোঁ যে জীৱনত আজি কিবা এটা যেন বাকী থকা কাম এটা পূৰ্ণ হ'ল। চব কৰি আছোঁ ইয়াত আহি অনুভৱ হ'ল যে কিবা এটা কাম মই কৰা নাছিলোঁ। আজি নিজকে পূৰ্ণতা অনুভৱ কৰিছোঁ।